নমস্কাৰ বন্ধু বান্ধৱীসকল, মইনাৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন আজি আমি আমাৰ ল'ৰা ছোৱালীক কেনেদৰে আমি স্বৰ বৰ্ণ আৰু ব্যঞ্জন বৰ্ণখন ভালদৰে শিকাব পাৰোঁ তাৰে অলপ চেষ্টা কৰোঁ। ল'ৰা ছোৱালীক আমি আৰম্ভণিৰ পৰাই বৰ্ণমালাকেইখন শুদ্ধকৈ শিকাব লাগে। সাধাৰণতে আমি লক্ষ্য নকৰোঁ যে কোনটো আখৰৰ ওপৰত পাতি থাকে আৰু কোনটোৰ ওপৰত নাথাকে। পাৰিলে আমি প্ৰথমে আখৰকেইটা ফলিত শিকাব লাগে। যেতিয়া ল'ৰা ছোৱালীয়ে ফলিত লিখি দিয়া আখৰৰ ওপৰে ওপৰে লিখিব, তেতিয়া তেওঁলোকে আখৰটো ভালদৰে চিনি পাব। তাৰ পিছতহে তেওঁলোকক বহীত লিখিবলৈ শিকাব লাগে।
যদি ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।